প্ৰথমে এই ভিডিঅ'টো চাই লওক নিপেলাই হা তাইক কবি ভাল পাওঁ বুলি জুহুল লাইফ তোৰ লগত থাকি মই তোক ভাল পাওঁ তো ঋতু তোক ক'ব দিছিলে তো ঋতু শিকা দিছিলে হা ঋতু শিকা দিছিলে তো তোৰ কাম নাই তোৰ বয়ফ্ৰেণ্ড আছিল নাই আৰু নাছিলে নো তো এভৰিথিং ইউ নো এবাউট দ্যাট বাপৰে নহয় কি তো ভালে নে তোক মই অভিনেতা নয়ন নীলিমৰ বিৰুদ্ধে অভিযোগ এইগৰাকী মডেলৰ So this is the real face of Nayan Nilim. তোৰ ফেসটো কি বে তোৰ ফেসটো কি হা তোৰ ফেসটো কি তই কি কৰিব লাগিছ তই আৰে এখন মোৰ ঘৰ হয় তোৰ ঘৰ উৎপাত কৰিছ নেকি হা So as a dare bossor. So this is Nayan Nilim. হা This is the thing. বিশেষ মন্তব্য আগবঢ়াৰ পূৰ্বে এইবাৰ চাওক এইটো ভিডিঅ' এটা ভিডিঅ'টো বাই মিষ্টেক গৈছে বাট এইটো আমি ভিডিঅ'হে বনাই আছিলোঁ কিন্তু বাই মিষ্টেক গুচি গ'ল লাইভ হৈছিলে গম পোৱা নাছিলোঁ এণ্ড ইট ৱাজ জাষ্ট এ প্ৰেংক হাই একচুৱেলি প্ৰেংকটো কৰি দিব বিচৰা নাছিলোঁ কিন্তু চবেই বহুত বেছি টেনশ্যনত আহি গ'ল চ' ভাবিলোঁ প্ৰেংকটো ডিছক্ল'জ কৰি দিওঁ ইমান বেছি টেনশ্যন নিদিওঁ শুনিলে এয়া আছিল বোলে প্ৰেংক পিছে প্ৰেংকৰ নামত সস্তীয়া জনপ্ৰিয়তা লাভৰ কৌশল নে সঁচা কথা লুকুৱাই থোৱাৰ অভিসন্ধি হাঁহি হাঁহি কিদৰে মজা লৈছে চাওক এইজনেই অভিনেতা নয়ন নীলিম সততে নিজক আনতকৈ ব্যতিক্ৰম বুলি পৰিচয় দিব খোজা অভিনেতাগৰাকীৰ এনে আচৰণ কিয় নাই নেকি সামাজিক দায়বদ্ধতা নিউজ ডেস্ক NZ নিউজ